এতিয়া মই পটাপট আম কেইটামান পাৰি ল'লোঁ আৰু পুৰা বৰষুণ দি আছে, পাৰিব পৰা নাছিলোঁ, অলপ এৰাইছিলে বৰষুণ আৰু সেইটোৰ সুযোগতে আম কেইটামান পাৰি ল'লোঁ। আকৌ বৰষুণ দিব, বতৰটো বহুত ডাৱৰীয়া আৰু বেছি পাৰিব নোৱাৰিলোঁ আজি, তথাপিও আৰু দুটামান পাৰি ল'লোঁ। আজি আমৰ আচাৰ বনাম, আচাৰ নহয় মানে নিমখত দিম আৰু নিমখ দি খাম, নিমখ জলকীয়া দি। তাৰপিছত হেল্ল' এভৰিৱান, মোৰ ইউটিউব চেনেললৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা সৰু ব্লগ বনাম আৰু আপোনালোকে চাই থাকিব প্ৰথমৰ পৰা শেষলৈকে। এটা পাৰ্চেল আহি আছেহি আৰু এইটো আনবক্সিং হৈ আছে। এতিয়া মই খুলিম, তাৰ আগতে চেনিটাইজ ভালকৈ কৰি লৈছোঁ। এতিয়া খুলি চাওঁ কি আহিছে। আৰু এইটো আহিছে কুৰ্তি এটা, মেছোৰ পৰা অৰ্ডাৰ দিছিলোঁ মই আৰু দিছিলোঁ, কিন্তু আজি এটা আহিছে, এইটো গ্ৰীণ কালাৰ কুৰ্তি। কেনেকুৱা লাগিছে, ভাল লাগিছেনে? আৰু এতিয়া কেঁচাকৈ এনেদৰে ৰুকুনি ৰুকি জলকীয়া নিমখ দি আমি খাম। দেখি কাৰ মুখৰ পানী পৰিছে বাৰু। এনেকুৱা ছিজনত প্ৰায়ভাগ মানুহে এনেদৰে খায় আৰু মই বহুত ভাল পাওঁ। ভাল লাগিছে নাই? নধৰিলে হৈছে আৰু দেই, মজা লাগিছে ন? ডাৱৰীয়া বতৰ হ'লেও খাই দিছোঁ আৰু দেই। জ্বলাই নাই হয় নাই? আপোনালোকে খাইছেনে? আম টেঙা এনেদৰে কাটি আমখিনি খোৱাৰ পিছত তাৰপিছত নিমখত ভৰাম। আৰু এতিয়া মই আচাৰৰ কাৰণে প্ৰথমে আমখিনি এনেদৰে সৰু সৰুকৈ কাটি তাৰপিছত মই নিমখত ভৰাই থ'ম। 3-4 দিনমান নিমখত ভৰাই দিয়াৰ পিছতে মই 2 দিনমানৰ কাৰণে ৰ'দত দিম। তাৰপিছত আচাৰ বনাম আৰু ইচ্ছানুযায়ী ডাঙৰ ডাঙৰ বনাব পাৰে, কিন্তু মই এনেদৰে সৰু সৰুকৈ বনাইছোঁ। এইখিনি হৈ গ'ল, কমেও 3-4 বৈয়াম হৈ যাব। এতিয়া মই এনেদৰে নিমখত দবাই থ'ম 3-4 দিনমান। হেল্ল' গাইজ, এতিয়া মই দুপৰীয়া ভাত বনাওঁ আৰু আমখিনি কাটি শেষ কৰিলোঁ, আম খালোঁ, আম পাৰিলোঁ, কিন্তু আমখিনি মানে আৰু পাৰিম বুলি ভাবিছিলোঁ, কিন্তু আম পাৰি থাকোঁতে বৰষুণ যে আহি গ'ল, পাৰিব নোৱাৰিলোঁ। আৰু তেনেকৈ এদিন পাৰিম বুলি থাকোঁতেই আমবিলাক বুঢ়া হৈ যাব, সেইবাবে ভাবিলোঁ আজি বৰষুণ যে অলপ কমিছিলে পাৰি ল'লোঁ। তাৰপিছত এইখিনি নিমখত থৈ দিছোঁ, দেখালোঁ আপোনালোকক। আৰু সেইখিনি 2-3 বৈয়াম হৈ যাব আৰু সেইখিনি আমাৰ কাৰণে হৈ যাব, কিন্তু গছতো বহুত লাগি আছে আৰু ভাবিছোঁ আৰু এদিনমান পাৰিম আৰু বেলেগত কাৰোবাক দিম আৰু। তাৰপিছত এতিয়া মই দুপৰীয়া আহাৰ কাৰণে আহিছোঁ আৰু আজি আমাৰ আহাৰত এনেই থুলমূলকৈ খাম আৰু দেখাম আপোনালোকক কি কি বনাওঁ। আজি মই বনাম কৃত্ৰিম মাংস, মানে নিউট্ৰেলাটো কৃত্ৰিম মাংস বুলিয়ে ক'ব পাৰি, নহয়নে?
এতিয়া মই ফাৰ্ষ্ট নিউট্ৰেলাখিনি ভাজি লওঁ। তাৰ আগতে পিঁয়াজ, ৰচুন, আদা একেলগতে মই তেলত দি দিছোঁ আৰু 2টা জলকীয়া দি দিছোঁ আৰু তাৰপিছত আলু আৰু নিউট্ৰেলাখিনি দি দিছোঁ। হালধি দিছোঁ, নিমখ দিছোঁ, অলপ দেৰি ভজাৰ পিছত বিলাহী দি দিছোঁ। চব্জিখিনি অলপ সিজাৰ পিছতে মই দি দিম নৰসিংহ পাত, তাৰপিছত পানী দি দিম। তাৰপিছত এইখিনি মই ভালদৰে উতলাম, গ্ৰেভি টাইপত বনাম। এয়া আমাৰ খানা হৈ গ'ল। আজি আছে চাটনি, আমৰ পদিনা চাটনি, নিউট্ৰেলা তৰকাৰী আৰু বেঙেনা ফ্ৰাই। হেল্ল' এভৰিৱান, আমি এতিয়া অলপ খোজকাঢ়ি দিছোঁ আৰু কিমান ঘৰত সোমাই থাকিম। আৰু এইফালে দেখিছেনে আমাৰ ACB 4 ৰাউণ্ডটো দেখাই দিছোঁ। ACB পৰিৱেশটো দেখাই দিছোঁ, চাৰিওফালে কেৱল ট্ৰেন্সফৰ্মাৰ এইবিলাক। তো গাইজ, মোৰ ব্লগটো আজি ইমানেই আছিল। যদি আপোনালোকে চাই ভাল পালে লাইক এটা কৰি দিব আৰু যদি কোনোবাই ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। আকৌ লগ পাই আছোঁ মই আন এটা ব্লগৰ সৈতে। তেনেহ'লে আজিলৈ বাই বাই। বাই বাই কৈ দিয়া।